हेलो फ्रेंड्स आसाम जबलेस আপোনালোকক স্বাগতম জনালো আৰু মই ডেজিয়ে কৈ আছো আৰু আজি এখন মই নতুন এটা পোষ্ট লৈ কিনে আহিছো আৰু ইয়াতে হৈছে এখন ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসেস আসাম এইখনৰ এখন এডভাৰটাইজমেন্ট হয় আপোনালোকে জানিব পাইছে যে এখন অলৰেডি আগতেও এখন ওলাই গৈছিলে এতিয়া নতুনকৈ আৰু এখন এটা ওলাই দিছে এখন আপোনালোকে এপ্লাই কৰিব পাৰিব ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসেস আসাম আৰু লাষ্ট ডেট হৈছে 20/11/2018 আৰু ইয়াতে এটা আপোনালোকৰ ৱেবছাইট এটা দিয়া হৈছে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব অনলাইন এপ্লাই কৰিলে মই আপোনালোকক ৱেবছাইটটো দেখাই দিছো আৰু ইয়াতে লাষ্ট ডেট হৈছে 10 পৰা 20 নৱেম্বৰ গতিকে আপোনালোকক 10 দিন দিছে আপোনালোকৰ হাতত সময় নাই গতিকে আপোনালোকে সোনকালে এপ্লাইটো কৰিব আৰু ইয়াতে পোষ্ট কেটা আপোনালোকক জনাই দিছো ওয়ার্ড বয় আছে ওয়ার্ড গার্ল আছে আৰু নাইট চকিদাৰ আছে এই তিনিটা আপোনালোকৰ ইয়াতে পোষ্ট দিছে আৰু ওয়ার্ড বয় ইয়াতে পোষ্ট আছে টোটাল 11টা আছে এসসি আছে দুটা আৰু এসটি আছে এটা এসটিৰ পি আছে এটা এসটিৰ এইচৰ আছে এটা আৰু ওবিসি এমওবিসি আছে 5টা ইউআরৰ আছে দুটা গতিকে আপোনালোকে ওয়ার্ড বয় ইয়াতে এপ্লাই কৰিব চাব পাৰে আৰু ওয়ার্ড গাৰ্লসকলৰ কাৰণে আছে ইয়াতে পোষ্ট টোটেল 25টা আছে আৰু এসসিৰ আছে এটা এসটি পিৰ আছে এটা এসটি এইচৰ আছে এটা ওবিসিৰ এমওবিসিৰ আছে 6টা আৰু ইউআৰ সকলৰ বাবে আছে 16টা আৰু নাইট চকিদাৰ ইয়াতে অনলি লৰাবোৰেহে এপ্লাই কৰিব পাৰিব এইটোত ইয়াতে টোটেল পোষ্ট আছে 23টা আৰু এসসিৰ আছে এসসিৰ নীল আছে গতিকে এসসিত এপ্লাই কৰিব নোৱাৰে আৰু এসটি পিৰ আছে এটা এসটি এইচ সকলৰ কাৰণে আছে দুটা ওবিসি এমওবিসিৰ 8টা আছে আৰু ইউআৰ সকলৰ কাৰণে আছে 12টা আৰু মই আপোনালোকক এইখিনি জনাই দিলো গতিকে আপোনালোকে এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে জানিব পাৰে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন অতি কম বিচাৰিছে 8 পাছ সকলেও ইয়াতে এপ্লাই কৰিব পাৰে আৰু ইয়াতে দৰমহা দিছে দৰমহাটো আপোনালোকৰ পেবেন আছে 1 আৰু দৰমহা 12000 পৰা 60500 লৈকে ইয়াতে দিছে প্লাস আপোনালোকৰ 3900 টকা গ্ৰেড পে হিচাপত ইয়াতে দিয়া হ'ব আৰু ইয়াতে বয়সৰ সময়সীমাটো ধৰি দিছে 18 বছৰৰ পৰা 46 বছৰলৈকে আৰু ইয়াতে 5 বছৰ ৰেহাই দিছে আপোনালোকৰ এসসি এসটিপি আৰু এসটিএইচ সকলৰ কাৰণে ইয়াতে 5 বছৰ ৰেহাই দিছে আৰু 3 বছৰ ওবিসি এমওবিসি সকলৰ কাৰণে দিছে আৰু 10 বছৰ ইয়াতে ফিজিক্যাল হ্যান্ডিক্যাপ সকলৰ কাৰণে দিছে আৰু ইয়াতে এপ্লাই কেনেকৈ কৰিব সেইটো মই আপোনালোকক দেখাই দিছো এপ্লাই মই ওপৰত অলৰেডি আপোনালোকক জনাই দিছো আৰু এবাৰ চাই ল'ব এইটো এপ্লাইটো আপোনালোকৰ ৱেবছাইটটো ইয়াতে দিয়া হৈছে আপুনি এইটো ৱেবছাইটত গৈ কিনে এপ্লাই কৰি চাব পাৰে আৰু আপোনালোকৰ কি ডকুমেন্টছ লাগিব মই আপোনালোকক জনাই দি আছো ইয়াতে আপোনালোকৰ ডকুমেন্টছ হ'ল 2 কপি আপোনালোকৰ ফটো লাগিব পাসপোৰ্ট সাইজ ফটো 2 কপি লাগিব আৰু আপোনালোকৰ বাৰ্থডে সাৰ্টিফিকেটখন লাগিব আৰু আপুনি যদি ফিজিক্যাল হ্যান্ডিক্যাপ সকলৰ কিবা সাৰ্টিফিকেট আছে এইখন ললে হ'ল আৰু পাস সাৰ্টিফিকেটখন লাগিব আপোনালোকৰ লাষ্ট ইয়াৰ পাস সাৰ্টিফিকেটখন লাগিব আৰু লগতে কাষ্ট সাৰ্টিফিকেটখনো ল'ব আৰু আপোনালোকে যিখিনি বৰ্তমান আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্ট যিখিনি আপোনালোকৰ এড্ৰেছ বুক কিবা এটা ললে হ'ল মুঠতে পাৰ্মানেন্ট ললে হ'ল আৰু আপুনি এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন কৰা সাৰ্টিফিকেটখন ললে হ'ল গতিকে এইখিনি আপোনালোকে লৈ কিনে এপ্লাই কৰিব পাৰে আৰু ৱেবছাইটটো মই আপোনাৰ ওপৰত জনাই দিছো আকৌ এবাৰ দি দিছো ৱেবছাইট এটোত গৈ কিনে এপ্লাই কৰিব পাৰে আৰু ইয়াতে এটা মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ ইয়াতে দিয়া হৈছে আপোনালোকৰ যদিহে দুজন ক্যান্ডিডেটে একেলগে যদি একে মাৰ্ক পায় সমান একেলগে মাৰ্ক পায় তেতিয়াহলে যিজনৰ কোৱালিফিকেশ্যনটো বেছি তেওঁকে ইয়াতে মেৰিট হিচাপত লোৱা হ'ব গতিকে এইটো আপোনালোকে গুৰুত্ব দিব এইটো অতি ইম্পৰ্টেন্ট ব্ৰেকিং হয় এইটো গতিকে আপোনালোকে এইটো মাৰ্কটো যিজনৰ বেছি হয় কোৱালিফিকেশ্যন যিজনৰ বেছি হয় তেওঁকে ইয়াতে মেৰিটত লোৱা হ'ব আৰু অনলাইন এপ্লাই ষ্টাৰ্টিংটো হৈছে ইয়াতে 10/11/2018 মই অলৰেডি আপোনাক ওপৰত জনাই দিছো আকৌ এবাৰ কৈছো ইয়াতে এপ্লাই ষ্টাৰ্টিং ডেটটো হৈছে 10/11/2018 আৰু
অনলাইন লাষ্ট ডেটটো হৈছে 20/11/2018 গতিকে অতি সোনকালে ইয়াতে এপ্লাই কৰক আৰু যদিহে আপোনালোকে এপ্লাই কৰাত প্ৰব্লেম হৈছে তেতিয়াহ'লে মই তলত ডিছক্ৰিপশ্যনত আপোনালোকক ৱেবছাইটটো দি দিছোঁ আপোনালোকে চাই ল'ব পাৰে তো আজিলৈ আহিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই মোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিব গতিকে আহিছোঁ থেংক ইউ